ঘৰখনৰ ক্ষেত্ৰত বহুত লোক আহিছে, তাই কোনোবাই কিবাকিবি কথাও শুনাইছে। গতিকে মই ৰিকুৱেষ্ট কৰিম যে এইখিনি সময়ত এই ছোৱালীজনী গাঁৱৰ আমাৰ দাদাহেঁতি ধৰি মেলি এনেকৈ মানে লৈ গ'ল আৰু দেউতা মুখখন মানে চাবলৈ মানে জাষ্ট এক ছেকেণ্ডৰ কাৰণে চাইছিলোঁ আৰু মই চাব নোৱাৰিলোঁ আৰু মানে মোৰ বেলেগ ধৰণৰ চশমাখন লাগিয়ে থাকিলে চকুত। মানুহে কৈছে মম আৰু পইচা এটা মুখত কামুৰি ঘৰলৈ আহি আছিলে। বহুত মানুহে ৰখালেও দেউতাক বোলে নাযাব পানী বাঢ়িছে নাযাব। দেউতাই বোলে মই সাঁতুৰিব জানো ঘৰলৈ যাব লাগিব বুলি কৈ আহিছিলে। ঘৰ নেপালেহি। মই শুনিবলৈ পাইছিলোঁ দেউতাৰ মুখত 100 টকাটো কামুৰি অঁ দাঁতেৰে 100 কামুৰি টকাটো দাঁতেৰে কামুৰি আৰু মমেহেঁতি কামুৰি আহিছিলে বুলি শুনিছোঁ আমি। আহিবকৈ বাট চাইছোঁ মনে মনা নাই আমি নিজে নামি গৈ তালৈকে গ'লোঁ। নিজে নামি গৈ দেখিছোঁ ৰাস্তাতে চাইকেলখন ল'ৰাজনে পাই পিনি পানীত পৰিছিলে, পানীত অলপ শুকাইছে আৰু চাইকেলখন হেৰি থৈ দিছে তুলি। তাৰপৰা কিছুমান মানুহে কৈছে বোলে চাইকেলখন পাইছে বুলি কৈছে নাই। তাৰপৰা ওচৰত গৈ চাইছোঁ চাইকেলখন হয়, মানুহজন নাই। তাৰপিছত আৰু মোৰ সুকে খুন্দা মাৰি ধৰিলে। এইডোখৰতে যেন আছে মোৰ জেগাডোখৰ এৰি আহিবলৈ মন নাই। আমি বাচ্ছা যে ৰৈ থাকিলোঁ একদম বহুত দেৰি পৰাই চায়ে আছোঁ এই ৰাস্তাটো বোলে আহিব নাহিলেহি আৰু। হ'ব কথাটো হ'ল মই সেইদিনাখন মই কৈছোঁ যে পোষ্ট এটা পাইছিলে আপোনালোকে, তাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু দায়িত্ব মই লোৱা গৈছে আৰু এই